आप सब लोग ने दिया है, बीटीसी के जनता ने हम लोग को दिया है। मैं सबको बहुत बहुत धन्यवाद। गाव लाबोनाय बिटिआरखौनो दानो बावबाय बिटिआरसो होननांगौ मानो बिटिसि बे खेलायावथ' अपेनिं सेरेमनियाव गोबां सुबुंफोर गुबुन गुबुन जायगानि दंफैयोमोन बिथांमोननि सिगाङाव हाइलाइट खालामनानैसो होनांगौ बिटिआरखौ दा बिटिसिखौसो हाग्रामा लाबोनाय बिटिसिखौसो हाइलाइट खालामना होबाय अब्लाथ' बबेया रियेल जाखो रायजो राजाफ्रा बुजिनो मोनबाय আমার সম্মানীয় বিটিআরত সিএম प्रमोद बर' डांगरिया বিটিআর খব লাগিছিল বিটিআর কোন হাইলাইট কৰিব লাগে কিন্তু ইয়াত ওই দুরান কাপত ওপেনিং সেরেমনিত বিটিসি হাইলাইট কৰিছে হাগ্রামা মহিলাৰী ডাঙৰীয়া হাইলাইট কৰিছে ইনডাইৰেক্টলি আপোনালোকে নিশ্চয় ভিডিঅ' ক্লিপছত দেখা পাইছে तो दिनै जोङो बेनि सोमोन्दै एसे सावरायगोन लोगोसे हाग्रामा महिलारीनि नेतृत्वआवहाय दिनै बिपिएफआ फैगौ 2025 नि इलेक्शननि थाखाय माबादि तैयारि जादों आरो दिनै बिथांमोना हा फाट्टाखौ 2003 सननिफ्रायनो थानाय जितिया बिटिसि चुक्ति হৈছিলে সেই बिटिसि चुक्ति হোৱাৰ পিছতে that means from 2023 onwards 2023 পৰা যিমান মানুহ ৰাইজসকল বিটিসি অঞ্চলত বসবাস কৰিছে সেই সকলো ব্যক্তিয়ে বিটিসিৰ বাসিন্দা হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতসকলক একচেপ্ট কৰিছে সেই সময়ৰ পৰা বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজসকলক সেই ভূমিৰ পৰা কেতিয়াও ইভিকশ্যন কৰা নহ'ব সেই উদ্দেশ্যলৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 2025 যিটো নিৰ্বাচন এইটো টাৰ্গেট কৰি পেলাই আপোনালোকক ওচৰত আহি আছে दा साननानै नायदो बुजिनानै नायदो नोंथांमोना 17 बोसोराव जेजोंखि जाया एलायन्सआवथ' थाबोदों बिजेपिजोंबाबो कंग्रेसजोंबाबो दा बेवहाय दम गोनां रायजोखौ सोर खुंनो हादों गोसोबानो जोङो बिलाइनो हानाय गोसोबानो जोङो हेल्प होनो हानाय गोसोबानो जोंनि खुंथायखौ दिन्थिनो हानाय पावारखौ दिन्थिनो हानाय बेखौ नोंथांमोना साननानै नायदो सोब बुस्थुआवनो पारमिशन लानांगौनि गोनांथि गैया एवरीथिं इज नट इम्पोर्टेंट टू टेक परमिशन फ्रम आसाम गवर्नमेंट सेल्फ गवर्नमेंट सो आई वुड लाइक टू रिक्वेस्ट ऑल द लीडर्स ऑफ बीटीआर टू एक्सरसाइज their power for better future of the people living in BTR बस जाबाय नोंथांमोना मा सानो कमेन्ट्सनि गेजेरजों फोरमायहर बिनिफ्राय नैबे भिडिअ क्लिप्सखौ नोंथांमोना नायलांबानो जाबाय আমি যে নিৰ্বাচনৰ সময়ত বা নিৰ্বাচনত মিটিংবিলাকক সরকার হওয়ার পিছত আমি মাটির পাট্টা দিম বুলি যেটো আমি প্রচার কৰি আহিছিলোঁ এই প্রচারটো আমি আজিৰ পৰা মানে কেনেকৈ এক্সিকিউট কৰিবই লাগিব আমি সরকারটো আহিবই যেহেতু বিটিসি সরকার আমার বিপিএফ দলৰ হাতত আহিবই আমি যিখিনি দেখিবলৈ পাইছে সেইকাৰণে এতিয়া আমি মাটিৰ পাট্টা দিয়াৰ যেটো কাম প্ৰসেস সার্ভে বিপিএফ দলৰ পৰা আজিৰ পৰা আৰম্ভ হ'ব সার্ভেটো যাতে গভৰ্ণমেণ্ট অহাৰ পিছত সোনকালে আমি দিব পাৰে এইকাৰণে আমি সার্ভেটো বিপিএফ দলৰ পৰা অতি সোনকালে সার্ভেটো আৰম্ভ হ'ব আৰু এইখিনি ডিচিশ্যন লোৱা নির্বাচনত আমি খেলিম সিডলি উপনির্বাচনত বিপিএফ দলে আমি খেলিব অকলে বিটিআর নহয় বিটিসি ইলেকশন প্রমোদ বড়ক কওকচোন বিটিআর ইলেকশন বুলি না আমি ল'ব নোৱাৰে ইহঁতে বিটিআৰৰ চুক্তি বনাই পেলাই বিটিসি কৈ পেলাই শেষ বিটিসি নির্বাচনত আমি ভালকৈ জয় হ'ব এইবাৰ এমপি ইলেকশনত ইউপিপিএলে
কেনেকৈ জিকিছে ইহঁতে নিজে আচৰিত বোমা ফুটাও দেখিছে আপোনালোকে হা ইউ পি পি এলে জিকাৰ পিছতো বোমা ফুটাব পৰা নাই কি কাৰণ ৰহস্য আছে গাহৰি মাংস খাব পৰা নাই বোমা ফুটাব পৰা নাই মাছ মাংস খাব পৰা নাই ইয়াত কিবা নিশ্চয় কিবা একটা আছে নহ'লে একজন MP জিকিছে ফুৰ্তি কৰা নাই এইটো আচৰিত কথা মুঠতে আমিহে জিকিছে আনঅফিচিয়েলি আমি বিফেবে এই MP নিৰ্বাচনত আমি জিকিছোঁ পুৰা 100% নাই 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 এনেকুৱা মিত্ৰতাৰ কথা আমি আজিৰ দিনত আলোচনা কৰিব নোৱাৰে সময় আছে সময় আহিলে আমি কম কাৰ লগত কিবা হ'ব বিজেপিৰ লগত কিবা আছে কাৰো লগত আলোচনা নাই মুঠতে আমি চৰকাৰ গঠন কৰিম চৰকাৰ গঠন কৰাৰ পিছত 1 নম্বৰ কামটো হ'ব মাটিৰ পাট্টা দিয়া আৰু মাটিৰ পাট্টাটো দিব কাৰণে যেটো প্ৰসেস কৰিব লাগে বা সাৰ্ভে কৰিব লাগে এইটো বিপেপ দলে অহাকালিৰ পৰা আৰম্ভ কৰিব বিজেপি বিপেপৰ প্ৰেসিডেন্ট বিজেপিৰ কথা মই কিয় কম কংগ্ৰেছৰ কথা মই কিয় কম So thank you, sir. Video ko sa kinang positive thing for watching. Love you.